Hello friends, welcome back to my YouTube channel. আজি vlogটো হ'বলৈ গৈ আছে আমি খিপাৰত গৈ আছো এয়া মোৰ লগৰ ধন আৰু এইফালে এটা আছে খাকুত উঠিলে আৰু এতিয়া আমি গৈ আছো খিপাৰত কিবা কিবি গোটাবৰ কাৰণে আপোনালোকে ভিডিওটো শেষলৈ চাই থাকিব বুলি আশা থাকিলে তো বলক দেৰি নকৈ ভিডিওটো আৰম্ভ কৰো খাকুৰ ওপৰেদি এতিয়া খাকু পাৰ হৈ আহিলো আমি এতিয়া কলঙৰ খিপাৰ পালো আহি আপোনালোকে চাওক আমাৰ খিপাৰখন চাওক মই দেখাই দিছোঁ বেক কেমেৰা দি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এখন হ'ল কলংখন আৰু এইখন হ'ল কলঙৰ খিপাৰ এয়া বাঁহবাৰী এখন বাঁহবাৰী আপোনালোকে দেখিবলৈ পাইছে দেখিছেনে পুৰা ঘন জংঘল হয় আৰু এইফালে আমি এতিয়া যাম আপোনালোকক খিপাৰখন দেখাবলৈ চেষ্টা কৰিম তো চাই থাকিব ভিডিওটো শেষলৈ এয়া এতিয়া ঢেকীয়া ছিঙিম আমি আহি আছোঁ এয়া চাওক সৰিয়হ ফুলি আছে কি বঢ়িয়া হয় আৰু এইফালে এইটো কলঙৰ খিপাৰ এইটো ৰাস্তা হয় এইফালে মানুহৰ ঘৰো আছে আগত আৰু এতিয়া আমি ইয়াতে ঔটেঙা ঢেকীয়া কি পাওঁ মানে চব আৰু সেউজীয়া শাক পাচলি বিচাৰি আহিছোঁ চাওঁ কি হয় আপোনালোকে ভিডিঅ' চাই থাকিব এয়া চাওক বাঁহবাৰী গোটেই বাঁহবাৰী একদম গোটেই বাঁহবাৰী চব বাঁহবাৰী কলঙৰ খিপাৰত হয় এয়া চব সৰিয়হৰ খেতি আৰু আমাৰ ডিপুৱে গৈ আছে ঔটেঙা পাইবৰ কাৰণে চুইবাৰী লৈ এখন খিপাৰ ইয়াতে মানুহৰ ঘৰ আছে দেখিছে এইটো এটা ঘৰ আৰু এইফালে ৰাস্তা দি আগলৈও আছে ঘৰ আমি এতিয়া আহিলোঁ এইফালেদি আৰু এইটো এটা ঘৰ আৰু এতিয়া যাম আমি এইফালে আমাৰ যাতায়তো বহুত দিনৰ একদম পুৰণা গৰুবাট হয় আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ বহুত পুৰণা গৰুবাট এইফালেদি আগতে আমি আহোঁ আহি ইয়াতে আগত এজোপা গছ আছে তাতে ভোক দিওঁ আজিকালি ভোক বাৰু নিদিয়াই হ'ল ফাইনেলি আহি আমি এতিয়া আমাৰ নিজৰ গন্তব্যস্থান পালোঁ আহি এয়া দেখিছে বগৰীৰ পৰা আৰম্ভ কৰিলে বগৰী আৰু এইফালে চাওক লগতে আছে শ্মশানখন এখন শ্মশান হয় আৰু ইয়াতে বগৰী গছ পূৰা পাৰা আৰম্ভ কৰিলে আৰু এতিয়া আমি ঔটেঙা পাইম ঔটেঙা দেখিছে কিমান ডাঙৰ ঔটেঙা গছ লগতে এজোপা কি গছ আহঁত গছ ন নে বট গছ লগতে ঔটেঙা গছ আছে সেই ঔটেঙা লাগি আছে চাওক কি মজা টেঙা এইটো হয় ঔটেঙা দেখিছে ঔটেঙা ঔটেঙা এতিয়া চব ৰাইজ ৰেডি হৈ আছে আমি একদম ফুল জুচত আছোঁ আজি একদম পুৰা চাই থাকিব ভিডিঅ'টো শেষলৈ মজা এয়া ঔটেঙা দেখিছে এই
ইয়াত আহিছেতো ভাল বেছি মিঠাও নহ'ব ধুনীয়া বেছি মিঠাডাল লগাই দিলে বেয়া হয় মিঠা হৈ যায় টকা হ'ব ঔটেঙা কাৰ কাৰ প্ৰিয় জনাব ঔটেঙা পুৰা আৰু এই যে পুৰা ঔটেঙা একদম পাৰিবলৈ পুৰা তাৰ লগতে সৰিয়হৰ বাগান এইফালে অলপ কম হৈছে সেই আগলৈ আছে ধুনীয়া দেখাম মই বাৰু মাজে মাজে দৰুণ শাক বুটলি আছোঁ দৰুণ শাকে বিচাৰি পোৱা নাই ৰ'দৰ চিকমিকনিত চকুৱে মানে একদম সৰিয়হ ফুল দেখি গৈছোঁ সৰিয়হৰ মাজত এতিয়া দৰুণ শাক বিচাৰি ফুৰিছোঁ দৰুণ শাকে চকুত পৰা নাই দৰুণ শাক খাব লাগে খুব ভাল আপোনালোকে কোনে কোনে খায় দৰুণ শাক জনাবচোন এতিয়া দেখিছেনে দৰুণ শাক বিচাৰি আছোঁ ইয়াত দেখিছে দৰুণ শাক গোটাই আছে এটা সেইটো এটা গোটাই আছে এটা সেই তাত গোটাই আছে সেইটো এটা সেয়া চাওক দৰুণ শাক কিমান একদম ৰ'দৰ চিকমিকনি দেখাই নাপায় ইয়াতে দেখিছেনে আপোনালোকে এডাল দেখিছে আধা আধি কাম হৈ গৈছে আৰু এতিয়া সেই মোনাকেইটা তাতে থলোঁ আৰু এটা বেলেগ প্লেনত যাওঁ একদম এইবাৰ এটা ভেবেলিলতা প্লেনত ঢেকীয়া আজি চিঙা নহ'ব সময় নাই 1 বাজিলে চব ঢেকীয়া শাক বেলেগ এদিন গোটাম আপোনালোকক বেলেগ এটা ভিডিঅ'ত দেখাব চেষ্টা কৰিম আৰু এতিয়া আমি যাম ভেবেলিলতা গোটাবৰ কাৰণে এদিন ভেবেলিলতা গোটাই আছে ইয়াতে তাৰপিছত এই মজা পাইছানে গুড দেখিছে
হেডাল নালাগে এডালে ভাল হ'ব ন এডাল ভাল হ'ব পিছত বান্ধি ল'ব পাৰিম দে বস্তু গোটা দিয়া এনেকে দি থলে মজা লাগিব এয়া চাওক বগৰী আনিলোঁ এয়া হ'ল লেহেটীয়া কি কয় দৰুণ আৰু ভেদাইলতা এয়া মূলা এফালে হ'ল এয়া ঔটেঙা ঢেকীয়া গোটাব আজি টাইম নহ'ল আপোনালোকক বেলেগ এটা ভিডিঅ' দেখাম আমাৰ জংঘলত এইবিলাক গোটোৱা কাম চব চেছ হ'ল আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব এয়া বগৰী মূলা ঔটেঙা তাৰপিছত আছে দৰুণ আছে তাৰপিছতে আকৌ আছে ভেদাইলতা একদম মানে আজি একদম টিপটপ হ'ব ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই